কাকিত ড্ৰাগছসহ এজনক আটক। দীৰ্ঘদিনে গ্ৰামাঞ্চলত চলাই আহিছিল বেহা। হোজাই জিলাৰ কাকি আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কাকি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি ফুকনৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই ১ নং কাকি ৩ নং গাঁও ড ব্লকৰ নিজ ঘৰৰ পৰা ৩টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক কৰে ভৱেন হাজৰিকা নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ অভিযোগত আছিল ধৃত ভৱেন হাজৰিকাৰ বিৰুদ্ধে। বিশেষকৈ ধৃত সৰবৰাহকাৰী ভৱেন হাজৰিকাই গ্ৰামাঞ্চলত ড্ৰাগছৰ ব্যাপক বেহা চলাই আহিছিল। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।